নমস্কাৰ। গুপ্ত যুগত নালন্দা, তক্ষশিলা বা তক্ষশালা, উজ্জয়িনী, সাৰনাথ আৰু বিক্ৰমশিলা নামৰ এই 5খন বিশ্ববিদ্যালয় আছিলে, যিকেইখনে ভাৰতৰ শিক্ষা সাহিত্যত যথেষ্ট অৰিহণা আগবঢ়াইছিলে। এতিয়া প্ৰশ্ন হ'ব পাৰে যে তলৰ কোনকেইখন বিশ্ববিদ্যালয় গুপ্ত যুগৰ, বা নালন্দা আৰু বিক্ৰমশিলা বিশ্ববিদ্যালয়খন কোন যুগৰ আছিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। গতিকে এইকেইটা মনত ৰাখিব। তো আমি কনচেপচুৱেল অলপ ষ্টাডি কৰি আছোঁ। নেক্সটটো হ'ল আমি তালৈ গৈছোঁ যে সেই গুপ্ত যুগতে, আমি গুপ্ত যুগৰ সকলো কথা পঢ়ি আছোঁ এতিয়া বৰ্তমান। সেই গুপ্ত যুগতে মহাকবি কালিদাসে কুমাৰ সম্ভৱ, ৰঘুবংশম, মেঘদূতমা, ঋতুসংহাৰ, অভিজ্ঞানম, শকুন্তলম আদি অমূল্য গ্ৰন্থ ৰচনা কৰিছিল সেই গুপ্ত যুগত। গতিকে কালিদাসে ৰচনা কৰা এই গ্ৰন্থকেইখনৰ নাম আপোনালোকে মনত ৰাখিব, যেনে অভিজ্ঞানম, শকুন্তলম, ৰঘুবংশম, মেঘদূতমা, কুমাৰ সম্ভৱ আদি গ্ৰন্থ কালিদাসে ৰচনা কৰিছে। পৰীক্ষাত আহিয়ে থাকে। এইখিনি যদি চাই আপোনালোকে বেলেগ একো চাবৰ দৰকাৰ নাই। সেই গুপ্ত যুগতে আপোনাৰ জ্যোতিষশাস্ত্ৰবিদ বৰামিহিৰে বৃহৎ সংহিতা নামৰ উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। লগতে চৰক আৰু সুশ্ৰুত নামৰ দুজন এই উল্লেখযোগ্য চিকিৎসক আছিলে, মানে চিকিৎসাবিদ আছিলে। তো এতিয়া প্ৰশ্ন হ'ব পাৰে যে বৰামিহিৰে বৃহৎ সংহিতা নামৰ পুথিখন ৰচনা কৰিব পাৰে। এতিয়া বৰামিহিৰে কোনখন পুথি ৰচনা কৰিছিলে? বৃহৎ সংহিতা। আৰু গুপ্ত যুগত থকা দুজন চিকিৎসকৰ নাম উল্লেখ কৰা। তেখেত দুজন হ'ল চৰক আৰু সুশ্ৰুত, হৈছে গুপ্ত যুগৰ দুজন চিকিৎসক। আমি এতিয়া গুপ্ত যুগৰ বিষয়ে পঢ়ি আছোঁ, যে গুপ্ত যুগৰ উল্লেখযোগ্য ব্যক্তি বা তেখেতৰ গ্ৰন্থকেইখনৰ নাম পঢ়ি আছোঁ। তো আকৌ এই গুপ্ত যুগতে শূদ্ৰকে মিশ্ৰকটিকা, ভৰতে নাট্যশাস্ত্ৰ আৰু বিশাখা দত্তই মুদ্ৰা ৰাক্ষস ৰচনা কৰিছিল। বিশাখা দত্ত মুদ্ৰা ৰাক্ষস ৰচনা কৰিছিলে। এতিয়া মিশ্ৰকটিকা, নাট্যশাস্ত্ৰ আৰু মুদ্ৰা ৰাক্ষস কোনে ৰচনা কৰিছিলে, এই প্ৰশ্নকেইটা আহিব পাৰে বা আহি থাকে। গতিকে আপোনালোকে এইকেইটা প্ৰশ্ন বা কনচেপ্ট ভালকৈ গুৰুত্ব দি চাই লওক। আৰু আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।